শিৱৰাত্ৰিৰ দিনাই টিহু নাথকুছি শিৱ মন্দিৰত আবিৰ্ভাৱ হ'ল নৰৰূপী শিৱ পাৰ্বতী। শিৱ পূজাৰ দিনা এখন চৰ্চিত বিয়াখন নামনি অসমৰ সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। মূৰত মালা খোপাত কপৌফুলেৰে ৰঙীন সাজত আহিল টিহু নাথকুছিৰ শিৱ মন্দিৰলৈ এযোৰ দৰা কইনা। টিহু নাথকুছি শিৱ মন্দিৰত অনুষ্ঠিত হ'ল বহুদিনীয়া সপোনৰ বিয়াখন। দৰাৰ নাম বিশ্বজিৎ বড়ো, কইনাৰ নাম চৈদমশ্ৰী বসুমতাৰী। দৰাৰ ঘৰ ডিব্ৰুগড়ৰ বগীবিলত, কইনাৰ ঘৰ ওদালগুৰিৰ চাপমাৰীৰ। এইখন বিয়া চাবলৈ ৰাইজৰ মাজত উত্তপ্ত পৰিৱেশ টিহু নাথকুছি শিৱ মন্দিৰত। পিছে বিয়াখন হ'লেও মণ্ডপৰ পৰিৱৰ্তে শিৱ পাৰ্বতীৰ আগত ৰাখি অনুষ্ঠিত হ'ল দৰা কইনাৰ সপোনৰ বিয়াখন। আজি আপোনালোকৰ বিয়াখন হৈ গ'ল, কি ক'ব কইনা হিচাপে? মই শিৱ ভক্ত আছিলোঁ। আজি শিৱ পূজাৰ দিনা মই শিৱক পাইলোঁ। নমস্কাৰ সকলোকে। এই শিৱৰাত্ৰিৰ দিনা তোমাৰ যুগ্ম জীৱনৰ যি আৰম্ভণি আজিৰে পৰা কি ক'বা? কি ক'ম আৰু কেনেকুৱা লাগিছে আজি মনটো? মনটো ভাল লাগিছে। নামটো কি তোমাৰ? নাম মোৰ বিশ্বজিৎ বড়ো। কইনাৰ নাম কি? কইনাৰ চৈদমশ্ৰী বড়ো। মোচাৱাৰী। কিমান দিনা সপোন আছিল এইটো? এইটো বহুত দিনৰ পৰাই ভাবি আছিলোঁ। ওচৰত আশপাশত এই মন্দিৰ চন্দিৰ আছে নাই বিয়া পাতিব, সেইটো ভাবি আছিলোঁ। মানে মানুহকেইটা ক'লে, আশপাশৰ মানুহকেইটা ক'লে ইয়াতে বিয়া হ'ব পাৰে তেনেকৈ বুলি ক'লে। কিমান দিনা আছিলে মানে তোমালোকৰ এই প্ৰেমৰ যি যাত্ৰা? 2 বছৰমান হৈ গৈছিলে আৰু ভাল পাই বিয়া পতা হয়। সিও ছোৱালীও ৰাজি হৈ গ'ল, সেইকাৰণে ময়ো ৰাজি আছোঁ কি নাই বিয়া হৈছোঁ। কি ক'বা আজি যিহেতু শিৱ আৰু পাৰ্বতীৰ আচলতে বিয়া এখন চাবলৈ উৎসুক হৈ আছে দৰ্শনাৰ্থী? কপালৰ লিখন আছিলে, আজি এই চব মানে হৈছে আৰু ভাল লাগিছে। কি ক'ব বাকী কেনেকুৱাকৈ আৰম্ভ কৰিবা এতিয়া? আৰম্ভণি ভগৱানে যেনেকৈ কি ৰাস্তা লৈ যায় সেনেকৈ থাকিব লাগিব। আচলতে তোমাক মানে দৰা সাজত পোৱা নাই, আপোনাৰ কইনা দৰা সাজত আহিছে। কইনা দৰা কেনেকুৱা লাগিছে? ভাল লাগিছে। বিয়াখন হৈ যোৱা হ'ব লগা আছিলেই আৰু এনেও এতিয়া হৈ গ'লতো ভাল। কপালত